তুমি যেতিয়া মোৰ হৃদয়ৰ দাপোনত প্ৰাণ ভৰিছা মই প্ৰতি লগনত যেন বৰষাৰ মেঘালী উৰণি তোমাৰ মিঠাই চাৱনি ৰাতিপুৱা শুই উঠি ফেচবুক খুলিয়েই দুই মহিষাসুৰক ধৰি অনা ফটোকেইখন দেখি বহুত দিনৰ মূৰত মনটো যে বৰ ভাল লাগি গ'ল সেইটো কাৰণে কিয় জানো ঘৰতে হ'লেও আজি সাজিবলৈ বৰ মন গ'ল কিয়নো কলৈকো ওলাই যোৱাটো প্লেন নাই যোৱা এসপ্তাহ কেৱল বৰষুণ কিন্তু আজি ধুনীয়া ৰ'দ ওলাইছে কিন্তু টমি গৈছে অফিচ নানু গৈছে কিণ্ডাৰগাৰ্টেন মইনো অকলে কলে যাওঁ চৰিবলৈ হয়নে ঘৰতে সাজিবলৈ যেতিয়া মন গ'ল আলমাৰি খুলি গোটেই মেখেলা চাদৰ বিচাৰিলো গোটেই শাৰী বিচাৰিলো এযোৰ আৰু ব্লাউজ মোলে নুচুৰে অৱশেষত এই কাপোৰযোৰ পালো বিচাৰি এইযোৰ মই যোৱা বছৰে গুৱাহাটী মহুৰা বুটিকৰ পৰা লৈ থৈছিলো এনে হলে মই সেন্দুৰৰ সেই ষ্টিক সেন্দুৰটো লওঁ আজি যিহেতু সাজিছোৱে একদম ভালদৰে সাজিম মানে মা কামাখ্যাৰ পৰা অনা সেন্দুৰকণ আছিলে সেই সেন্দুৰকণে বুলাই লৈছো বেছিকৈ বৰ ভাল পাওঁ অৱশ্যে মই সেন্দুৰ বেছিকৈ লৈ এই সেন্দুৰৰ লগত জড়িত এটা মস্ত জমনি কাহিনীও আছে আয়াৰলেণ্ডত থকাৰে মই বেলেগ এটা ৰিলত আপোনালোকক জনাম ৰ'ব বাৰু অসমত থকালৈকে মই প্ৰাগ নিউজত চাকৰি কৰি আছিলো নহয় তেতিয়া প্ৰত্যেক বছৰে দুৰ্গা পূজা অহাৰ এমাহমান আগৰ পৰাই আমাৰ এংকৰ কেইজনীৰ কিমান যে প্লেনিং কোনদিনা শাৰী পিন্ধিম কোনদিনা মেখেলা চাদৰ পিন্ধিম আকৌ কি কালাৰৰ পিন্ধিম এই মুঠতে ঢেৰ পৰিকল্পনা কিন্তু এতিয়া বিদেশলৈ শ্বিফ্ট হোৱাৰ পাছত সেই মেখেলা চাদৰযোৰ বা শাৰী এখন পিন্ধাৰ সুযোগ কেতিয়াবাহে পাওঁ কিন্তু যেতিয়াই পাওঁ সেই চান্সটো মই এনেই যাবলৈ নিদিওঁ যেনে আজি ঘৰত অকলে আছো ক'তো ওলাইও নাযাওঁ তথাপিও পিন্ধি উৰি ৰেডি এতিয়া